নাৰী লক্ষ্মীৰ স্বৰূপ বুলি আমাৰ দেশত মনা হয়। তাৰে মাজতে কিছুমান অংগ প্ৰত্যংগ বা কিছুমান ধৰণ-কৰণ বা স্বভাৱ পাতি চাই নাৰীক বিশেষভাৱে সৌভাগ্যৱতী বুলি কোৱা হয়। আমাৰ জ্যোতিষশাস্ত্ৰ আৰু সমুদ্ৰশাস্ত্ৰত থকা অনুসৰি কিছুমান নিয়ম মতে নাৰী কেনেকুৱা সৌভাগ্যৱতী হয় সেই বিষয়ে আজি আমাৰ ভিডিঅ'ত আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হিৰণময়ী চকু অৰ্থাৎ যাৰ চকু জুৰি এটা হৰিণাৰ দৰে চঞ্চল আৰু ধুনীয়া হয়, সেই তিৰোতা নিশ্চয় ভাগ্যৱান হয় আৰু তেওঁ নিজৰ সুখ সৌভাগ্যৰ লগতে তেওঁ যাৰ ঘৰত বিয়া হয় তেওঁৰ পতি আৰু তেওঁৰ শহুৰেকৰ ঘৰখনৰ কাৰণেও সৌভাগ্যৱতী হয়। যোন স্ত্ৰীৰ জিভাখন ৰঙা আৰু কোমল হয় তেওঁলোক পৰিয়ালৰ কাৰণে সৌভাগ্যৱতী তথা নিজেও সৌভাগ্যৱতী হয়। যোন স্ত্ৰীৰ নাভি সুগভীৰ সুগঢ়ি তথা ধুনীয়া হয় তেওঁলোকে আজীৱন সুখ অনুভৱ কৰে। যোন স্ত্ৰীৰ নাকৰ আগভাগত সৰুকৈ এটা তিল থাকে সেই স্ত্ৰী ধনৱান হয় আৰু তেওঁ যাৰ ঘৰত বিয়া হয় তেওঁলোকৰ ঘৰত ধন ধনেৰে ভৰি পৰে। যদি কোনোবা স্ত্ৰীৰ ভৰিত ত্ৰিকোণ চিহ্ন থাকে তেনেহ'লে সেই স্ত্ৰী বহুত চতুৰ হয়। যি স্ত্ৰীৰ নাভিৰ তলত তিল থাকে সেই স্ত্ৰী সৌভাগ্যৱান হোৱাৰ লগতে বহুত সুখী হয়। যি স্ত্ৰীৰ ভৰিৰ আঙুলি উঠা, গোল, মঙহাল তথা লালিমা থকা হয় সেই স্ত্ৰীও বহুত ভাগ্যৱান আৰু সুখী হয়। বন্ধু-বান্ধৱীসকল, এয়া আছিল সৌভাগ্যৱতী নাৰীৰ কেইটামান বিশেষ পৰিচয়। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।